বন্ধুসকল, পাহাৰখনৰ দৃশ্যটো ধুনীয়া লাগিছে ন? হয় দিয়া, ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য মই কেতিয়াও দেখা নাছিলোঁ দেই। ইমান ধুনীয়া লাগিছে। সঁচাই দিয়া, ইমান ধুনীয়া দৃশ্যবোৰ আমি দেখাই নাছিলোঁ কেতিয়া। এনেকুৱা দৃশ্য দেখিলে আমি সদায় চাই থাকিবলৈ মন যায় দেই। বহুত ভাল লাগিছে চাই। ব'লা ব'লা, সেই আগত ঠাইডোখৰ আৰু ভাল লাগিছে, তালৈ যাওঁগৈ ব'লা। বা কি সুন্দৰ পৰিৱেশ দেই। ইমান ধুনীয়া বতাহ মাৰিছে, একদম দেহাটো ভাল লাগি গৈছে আৰু দেই। বন্ধুসকল, মই আজি কথা এটি ভাবিছোঁ, জানানে? কি কথা ভাবিছা? কোৱা। পেটৰ ভিতৰত ৰাখি থ'লে নহ'ব, খুলি কোৱা। বাৰু, সৌ নদীখন দেখিছানে? কেকজেক টিকটক বম বম। দেখিছোঁ, তাতে কি হ'ল? কি ডাঙৰ কথাটোনো হ'ল যে আমি নদীয়ে দেখা নাই? নহয় মই মানে কথা এটি ভাবিছোঁ, যিয়ে এই নদীখন ইপাৰৰ পৰা সিপাৰলৈ একেজাপে জাপ মাৰি পাৰ হ'ব পাৰিব, সিয়ে কিং ষ্টাৰ সন্মান পাব, আৰু যিয়ে নোৱাৰিব সি বেবী ডল। হ'বনে মাই ডিয়াৰ বেবিজ? অষ্টিন, তই কথাটো ঠিকেই ভাবিছ। মই তোৰ এই খেলটো খেলিবলৈ বিচাৰিছোঁ। মই খেলিম দেই। ময়ো খেলিম কিন্তু দেই অষ্টিন। মইতো এনে খেল খেলি বিৰাট মজা পাওঁ। টিকটক, ময়ো এনেবোৰ খেল খেলি চুপাৰ মজা পাওঁ। ময়ো খেলিম। প্ৰথমে কেকজেক তয়ে পাৰ হোৱাগৈ। যা পলম নকৰ কেকজেক, যা। বাৰু, মই প্ৰথমে ফিতা কাটোগৈ। চোৱা তোমালোকে মোৰ খেল। ৰ'বা, মই মোৰ ভগৱানৰ নাম লওঁ, তাৰপাছত জাপ দিম। হে আল্লাহ, পাৰ কৰি দিয়া মোক। ইয়া! আল্লাহ, মোক বচাই দিলা দেই। তোমালৈ বহুত বহুত ধন্যবাদ। গড, কেকজেক পাৰ হৈ গ'ল। সি তাৰ বিশ্বাসী আল্লাহক নাম লওঁতেই সি পাৰ হ'ব পাৰিলে। বাৰু, এতিয়া টিকটক তুমি সাজু হোৱা। যোৱা, পলম নকৰিবা। গো এট ৱান্স। বাৰু, মই পাৰ হওঁ তেন্তে। অ' মাইটি লৰ্ড, হেল্প মি। 1, 2, 3। ইয়াহু! পাৰ হ'ব পাৰিলোঁ। অ' মাই গড, থেংক ইউ ছ' মাছ। হা, মই পাৰিলোঁ। ঐ বুম, এইবাৰ তোৰ পাল। তই কেনেকৈ পাৰ হ'বা? ঠিক আছে, ময়ো পাৰ হওঁগৈ। অষ্টিন, তুমি চোৱা মোক। 1, 2, 3। হে কৃষ্ণ, কৃপা কৰা মোক। কৃপা কৰি পাৰ কৰি দিয়া আৰু মোক। ইয়াহু! হে ভগৱান, সঁচাকৈ তুমি মহান। তুমি মোক সঁচাকৈ সহায় হাত আগবঢ়ালা। ধন্য তোমাক ভগৱান। হে অষ্টিন, আমি তিনিজনে জাপ মাৰি পাৰ হ'বলৈ সক্ষম হ'লো। এতিয়া তোৰ পাল। আহা সোনকালে আহা, আমি ৰৈ আছোঁ। আহা, জল্দি আহা। মই এতিয়া কি কৰোঁ? সিহঁত কেইজনে নিজৰ বিশ্বাসী ঈশ্বৰ আল্লাহ লৰ্ড নাম লৈ পাৰ হ'বলৈ সক্ষম হ'ল। মই কি কৰোঁ? উপায় বিচাৰি পোৱা নাই। বাৰু, মই আটাইকেইজন ঈশ্বৰৰ নাম লওঁ। জানোচা অতি সোনকালে সহায় কৰে। চাওঁ বাৰু, তাকে কৰোঁ। ঐ, চাই থাক, মই জাপ মাৰি আহি আছোঁ। হে কৃষ্ণ আল্লাহ লৰ্ড, মোক সহায় কৰা। 1, 2, 3, 4, 5। ইয়াহু! মই পানীত পৰি গ'লো। মোক কোনোজনে সহায় নকৰিলে। কিয়? বম টিকটক কেকজেক। বেবী ডল। তই হলা বেবী ডল, আমি কেইজন কিং ষ্টাৰ। হে বেবী ডল, তই যে এজন ঈশ্বৰক বিশ্বাস নকৰি সকলো ঈশ্বৰৰ নাম লৈছা, সেয়েহে কোনোজন ঈশ্বৰে তোক সহায় কৰিবলৈ নাহিল। আজিৰ পৰা তুমি এজন ঈশ্বৰকহে বিশ্বাস কৰিবা, যিয়ে তোমাক ৰক্ষা কৰিব। কৰিব পাৰে, অ'কে? আই এম ভেৰি চৰি। ময়ে খেল পাতি ময়ে লুজাৰ হ'লো। মই বেবী ডল, তোমালোকে কিং ষ্টাৰ। প্লিজ হেল্প মি। পাৰলৈ টানি নিয়া মোক।
Okay, don't worry. Be happy. We will help you. আহা আহা হাতত ধৰাহি থেংক ইউ ছ' মাছ টিকটক কেকজেক বুম বুম You are most welcome. থেংক ইউ ফৰ ৱাচিং লাইক কমেণ্ট এণ্ড শ্বেয়াৰ Comment and share. আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলটো ঘণ্টিটো বজাই দিবা বজাই অল কৰি ল'বা যাতে আমি নতুন ভিডিঅ' দিয়াৰ লগতে আপোনালোকে পাই যায় ধন্যবাদ ৰাইজসকল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই কৰি দিবা বন্ধুসকল শুনা কথা এটা কওঁ যদি বেয়া নোপোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আপোনালোকক সহায় অলপ লাগে সেই সহায় যাতে আপোনালোকে কৰি দিয়ে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টিটো বজাই অল কৰি দিবা আমি এনেকুৱা ভিডিঅ' দিলে যাতে আপোনালোকে পাই থাকে ধন্যবাদ